আপোনালোকৰ দয়াবতী ৰাখি মই আৰু এটা ব্লগছ বনাব গৈ আছোঁ। আজি ব্লগছ নহয়তো বৰষুণৰ কাৰণে কেইদিনৰ পৰা ঘৰৰ পৰা ওলাবই পৰা নাই। এইকাৰণে মানে সন্মুখতো পূজাও আহি আছে, পূজাৰ কাৰণে কিবাকৈ এটা বক্স অৰ্ডাৰ কৰিলোঁ। কাৰণ এনেই বহি থকা সময়ত বক্সখিনি বজাম আৰু এনজয় ল'ম। আৰু পিকনিকো আহি আছে আমাৰ কলেজৰ, পিকনিকতো লৈ যাম বক্সটো। বলক বক্সটো কোনটো লৈছোঁ, কি কৰিছোঁ এইটো চাব আপোনালোকে। বলক ইয়াৰ পৰা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মোৰ ফ্লিপকাৰ্ট এপটো অ'পেন কৰি লৈছোঁ। ডাইৰেক্টলি মোৰ একাউণ্টত যাওঁ। একাউণ্টত যোৱাৰ পিছত মাই হোৱাইট লিষ্টত যাবলৈ চেষ্টা কৰিম আৰু এয়া মাই হোৱাইট লিষ্টত ক্লিক কৰি দিলোঁ। বহুতকেইটা ক্লিক কৰি থৈছোঁ। অৰ্ডাৰ কৰিমে বক্সটো চালে যে বক্স ইটোতে ক্লিক কৰি দিলোঁ আৰু এয়াই ল'ম বুলি ভাবি আছোঁ। 949 হয়, ডেলিভাৰীটো ফ্ৰীয়ে আছে। 8 আগষ্টত আহিব। আজি অৰ্ডাৰ কৰিলে আজি 1 তাৰিখ হয়। বক্সটো ভালেই লাগি আছে, চাউণ্ড কোৱালিটিও মজা। এতিয়া অৰ্ডাৰ কৰি চাওঁ, জল্দি আহিব। যিমান সোনকালে আহিব ইমানে মানে এনজয় কৰিব পাৰিম। আৰু ফ্ৰী ডেলিভাৰী আছে, ভালেই। আৰু বক্সটো মজা লাগছে, লাইটো আছে। কি আহি আছে, স্কিপ কণ্টিনিউ মাৰি দিলোঁ, নালগে মৰেনকৈ। আৰু এয়া অৰ্ডাৰৰ পিছত আহি গৈছোঁ। চাব পাৰে লেংটি চিঙা এড্ৰেছ ভালকৈ চাই ল'লোঁ। এতিয়া পে'মেণ্টত আহি গ'লোঁ। পে'মেণ্টত কেছ অন ডেলিভাৰী এভেইলেবল আছে দেখোন। ক্লিক কৰি দিলোঁ কেছ অন ডেলিভাৰীত। প্লেচ অৰ্ডাৰত মাৰি দিলোঁ আৰু এয়া 468 মাৰি কনফাৰ্ম অৰ্ডাৰটো কৰি দিলোঁ। আৰু চাব পাৰে আপোনালোকে মোৰ অৰ্ডাৰটো ছাকচেছফুল হৈ গৈছে। আৰু এয়া স্ক্ৰেচ কাৰ্ড পাই গ'লোঁ। আৰু এয়া ফ্লিপকাৰ্টৰ পৰা মেছেজ আহি গৈছে ওপৰত, চাব পাৰে। স্ক্ৰেচ কাৰ্ডটো স্ক্ৰেচ কৰি লওঁ, চাওঁ কি ওলায় তাতে। ক্লেইম ছাকচেছফুল, 50% মানে ৰাখি কালেকশ্যন আছে। ৰাখি লৈ আৰু কি কৰিম, ৰাখি মানে মোৰ বাইদেউতো নাই না, বাইদেউতো একো নাই, মই অকলে ছিংগেল বাৰু। ৰাখি লৈ আৰু কি কৰিম। ৰাখি আছে, ভালেই আছে ৰাখিবোৰ। 50% অফ পালোঁ হয়। নলওঁ, মোৰ মানে ভনীও নাই, বাইদেউ নাই, মই লৈ কেনে কাক দিম। কোনোবাই যদি ল'ব বেছি আছে তেনেহ'লে মোক কমেণ্টত জনাই দিব, মই মানে অফাৰটো দি দিম। 50% মানে অফ পাই যাব আপোনালোকে। যদি 100 টকা ৰাখি হয় তেনেহ'লে 50 টকাতে কিনিব পাৰিব। একবাৰৰ কাৰণে অফাৰ, যিয়ে ফাৰ্ষ্ট কমেণ্ট কৰিব ইয়ে পাই যাব। তো কমেণ্টটো বাৰু জল্দি কৰি দিব। আৰু এয়া অৰ্ডাৰটো কৰি দিছোঁ, 8 আগষ্টত আহিব। আৰু আপোনালোকে চালে বাৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিব। কালি ক'ত যাওঁ এইটো ডিচাইড কৰা নাই, বৰষুণ দি আছে না, সেইকাৰণে একো মানে ডিচাইডেই কৰিব পৰা নাই ক'ত যাওঁ ক'ত নাযাওঁ। বলক ভিডিঅ'টো আমি সমাপ্ত কৰি দিলোঁ। জয় হিন্দ, জয় অসম।